এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ধিঙৰ মহখুঁটিত বিদ্যুতৰ তাঁৰত লাগি জ্বলি ভস্মীভূত এখন বাহন। মেক্সিমো টাটা মোবাইল গাড়ীখনে মৰাপাটত ঠাৰি লৈ ধিঙলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। কথমপি ৰক্ষা পৰে গাড়ীখনৰ চালক আৰু হেণ্ডিমেন। মুহূৰ্তৰ ভিতৰতে গাড়ীখন জ্বলি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বে গাড়ীখন জ্বলি ভস্মীভূত হয়। জামাল উদ্দিন নামৰ ব্যক্তিৰ এই মাৰুতি কেৰি জামাল উদ্দিন নামৰ ব্যক্তিৰ এই মাৰুতি কেৰি গাড়ীখন বুলি জানিব দিয়ে। ধিঙৰ বিদ্যুৎ সংমণ্ডলৰ চৰম গাফিলতিৰ কাৰণে এই কাণ্ড সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিব দিয়ে। ধিঙৰ বিদ্যুৎ সংমণ্ডলৰ এনে হেমাখি আৰু গাফিলতি কাৰ্যৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ অভিযোগ আগৰ পৰাই আছে। মেক্সিমো টাটা মোবাইল গাড়ীখনে মৰাপাটত ঠাই লৈ ধিঙলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। কথমপি ৰক্ষা পৰে গাড়ীখনৰ চালক আৰু হেণ্ডিমেন। মুহূৰ্তৰ ভিতৰতে গাড়ীখন জ্বলি ভস্মীভূত। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বেই গাড়ীখন জ্বলি ভস্মীভূত হয়। মৈৰাবাৰীৰ পৰা ৰাব্বুল ইছলামৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। কি হৈছিল কওকচোন? ইয়াত এটা দুৰ্ঘটনা হৈছে। গাড়ীটি হ'ল আপোনাৰ মাৰুতি কোম্পানীৰ গাড়ী, মাৰুতি কেৰি গাড়ী। গাড়ী ওনাৰৰ নাম কি? জামাল উদ্দিন, পিতা আব্দুল মজিদ। কি হৈছে ইয়াত? আমি জানিব পৰা মতে গাড়ীটো গৈ আছিল, কিন্তু বিদ্যুতৰ তাঁৰ একদম লুজ হৈ আছে, তলত লাগি যায় গাড়ীত। কিন্তু সেই তাঁৰটো লাগি শ্বৰ্ট কৰি দুইটা বতাহ মাৰি দুইটা তাঁৰ একলগ হৈ গৈছিল। পাছতে তাঁৰটো ছিগি গাড়ীৰ ওপৰতে পৰি পেলাই গাড়ীটো জ্বলি যায়। আমি এইটোৰ বিষয়ে চৰকাৰক আবেদন কৰোঁ যাতে গাড়ীৰ কাগজ পাতি আছে নাই? গাড়ীৰ কাগজ পাতি ঠিকেই আছে। কাৰ নামত আছে গাড়ীৰ কাগজ পাতি? গাড়ীৰ কাগজ পাতি জামাল উদ্দিনৰ নামতে আছে। কাগজ পাতি সব ঠিক আছে, সব লাইচেন্স সব ঠিক আছে। আপোনালোকৰ কি ডাইৰেক্ট বিদ্যুৎ বিভাগৰ গাফিলতি বুলি? আমি এইটো বিদ্যুৎ বিভাগৰ গাফিলতি বুলি ক'ম, কিয় আমি নিজেই দেখিছোঁ বিদ্যুৎ বিভাগৰ বহুত তার একদম লুজ হৈ আছে, এতিয়াও লুজ হৈ আছে। তেনেহ'লে আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাওঁ যাতে এই দুখীয়া মানুহটোৰ গাড়ীটো পুনৰাই ঘূৰাই পায়। এইটো আজি হঠাৎ মানে ড্ৰাইভাৰজনে গাড়ী লৈ আহি আছিল, তেওঁৰ অলপ সাৱধানতাৰ অভাৱ আছে। আমি দেখিছোঁ, মই অলপ দূৰত আছিলোঁ, মই বাচ্ছাটো মোৰ ঘৰত পঢ়াই আছিলোঁ। তেতিয়া চাইছোঁ তেওঁ মানে গাড়ীটো বহুত স্পীডত আনিছে। আৰু আমাৰ বিদ্যুৎ বিভাগৰ অলপ খেলি মেলি আছে, কাৰণ তেওঁলোকে আমাৰ যিবিলাক তাঁৰ লুজ হৈ থাকে এইবিলাক তেওঁলোকে অলপ টানি ঠিক ঠাক কৰিব লাগে, কিন্তু নকৰে। তাৰ ফলতে তেওঁ মানে ওপৰত খৰি আছিল, তেওঁ মানে লোড যিখিনি দিব লাগিছিল তাতকৈ অত্যাধিক পৰিমাণে লোড দিছে। কিন্তু তেওঁ এইখিনি যদি লোড বেছি নিদিলেহেঁতেন তেন্তে হয়তো আজি এই জুই নালাগিলেহেঁতেন। যেতিয়া বেছি জুই অভাৰ লোড দিছে তেতিয়া ওপৰত খৰি আছিল, খৰিত শ্বৰ্ট লাগি গৈছিল তাৰ দুটা, তেতিয়া লগে লগে তেতিয়া জুই লাগি গ'ল। আৰু তাৰপাছত ড্ৰাইভাৰজন যেনে তেনে ওলাইছে। আমাৰ মানে এইটো মানে অলপ ভাল লাগিছে যে মানুহ কোনো ক্ষতি হোৱা নাই। হয়তো আমাৰ ৰাইজ বহুত আছিল, কিন্তু আমাৰ কোনো অস্ত্ৰ নাছিল যে আমি জুইটো কেনেকৈ নুমাম। তাৰ কাৰণে আমি দুখিত। আমাৰ তেনেকৈ আমাৰ ওচৰত ফায়াৰ ছাৰ্ভিচ আছে যদিও আমাৰ নম্বৰবিলাক ইমান অৱগত নহয়, সেইকাৰণে আমি লগে লগে যোগাযোগ কৰিব পৰা নাই। গতিকে আমাৰ বিদ্যুৎ বিভাগৰ ওচৰত আমাৰ মানে এটা অনুৰোধ থাকিব, তেওঁলোকে যাতে আমাৰ কাৰেণ্টৰ কামখিনি যাতে ৱায়াৰখিনি অলপ লুজ হৈ থাকিলে এইবিলাক ঠিক ঠাক কৰে। আৰু ড্ৰাইভাৰসকলক অলপ সাৱধান হ'ব লাগে গাড়ী চলাওঁতে, বা অভাৰ লোড থাকিলে। গাড়ীটো কি সম্পূৰ্ণৰূপে জুইত যোৱা গৈছে ন? এতিয়াতো আমি বৰ্তমানলৈকে দেখা মতে মানে কোনো অগ্নি নিৰ্বাপক বাহিনী এতিয়ালৈকে অহা নাই, গতিকে গাড়ীটো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে। আৰু মোৰ বোধেৰে ড্ৰাইভাৰজন অলপ মানে তেওঁ গাড়ীত আৰু কোন কোন আছিলে? গাড়ীত ড্ৰাইভাৰজনেই আমি দেখিবলৈ পাইছোঁ। আৰু ড্ৰাইভাৰজনে আছিলে? ড্ৰাইভাৰজনেই আছিল, বেলেগ মানুহ আমি তেনেকৈ দেখা নাই। কিন্তু জেগাটোৰ নাম কি? জেগাটো লাইটো বৰবিল কছাৰীবাৰীৰ অন্তৰ্গত লাইঠিয়ামাৰী চুবুৰীত এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বিদ্যুতৰ দ্বাৰা।